বন্ধু বান্ধৱীসকল, আজি মাঘী পূৰ্ণিমাত কুম্ভ সংক্ৰান্তি। সৌভাগ্যৰ দুৱাৰ খোল খাব কেইবাটাও ৰাশিৰ। আজি 12 ফেব্ৰুৱাৰী বুধবাৰ। আজি চন্দ্ৰই কৰ্কট ৰাশিৰ পৰা ওলাই সিংহ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্যও মকৰ ৰাশিৰ পৰা আজি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি মাঘী পূৰ্ণিমা। কৃষ্ণ প্ৰতিপদ তিথি আজি সন্ধিয়া 7:22 পৰিব। আজি মাঘী পূৰ্ণিমাৰ সমান্তৰালকৈ কুম্ভ সংক্ৰান্তি উদযাপন কৰা হৈছে। ইয়াৰ প্ৰভাৱত সৌভাগ্যৰ দুৱাৰ খোল খাব কেইবাটাও ৰাশিৰ বাবে। মেষ ৰাশি। আজি মেষ ৰাশিৰ লোক শত্ৰুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব। আপোনাৰ আৰ্থিক সঞ্চয় আজি ভাল হ'ব। হিচাপ নিকাচৰ সৈতে জড়িত পৰীক্ষাত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। মেষ ৰাশিৰ গৰাকী ঘনিষ্ঠ বন্ধুৰ পৰা সহায় ল'ব পাৰে। চৰকাৰী চাকৰিৰ প্ৰাৰ্থীয়ে নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণত মেষ ৰাশিৰ বাধা আহিব পাৰে আজিৰ দিনটো। বৃষ ৰাশি। ব্যৱসায়ত আজি বিশেষ লাভ কৰিব পাৰিব। আজি সম্পত্তি সম্পৰ্কীয় অংশীদাৰিত্বৰ বিবাদ সমাধান কৰিব পৰা গৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অৱসান হ'ব। আপুনি আজি কোনো দীৰ্ঘম্যাদী প্ৰকল্পত ধন খৰচ কৰা উচিত নহয়। আপুনি দাঁতৰ সমস্যাত ভুগিব পাৰে। বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাত নতুন দিগন্ত লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকৰ বাবে চিকিৎসাৰ খৰচ বৃদ্ধি পাব পাৰে। আন কিছুমানে হয়তো আজি আপোনাৰ সৰলতাৰ সুবিধা ল'ব। আইন, হিচাপ নিকাচ, অৰ্থনীতিৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ উন্নতিৰ ধাৰা দেখা গৈছে। আজি আপুনি সহকৰ্মী বা ওচৰ চুবুৰীয়াৰ পৰা বিশেষ সহায় লাভ কৰিব। সিংহ ৰাশি। আজি সিংহ ৰাশিৰ লোকৰ মনত বিভিন্ন অপ্ৰয়োজনীয় চিন্তাৰ উত্থান ঘটিব। কৰ্মৰ উদ্দেশ্য ভ্ৰমণ হ'ব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ ইংগিত পোৱা গৈছে। আপুনি হয়তো আজি কিবা এটাৰ ওপৰত আকৰ্ষিত হৈ পৰিব। অনিশ্চিত ক্ষেত্ৰত বিনিয়োগ কৰিলে আৰ্থিক লাভৰ সৃষ্টি হ'ব পাৰে। আপুনি পেনক্ৰিয়াছ, লিভাৰ বা ছালৰ ৰোগত ভুগিব পাৰে। কন্যা ৰাশি। আপুনি আজি বহু লোকলৈ সহায়ৰ হাত আগবঢ়াব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা সকলোৰে আগত প্ৰকাশ পাব। আজি ভুল সিদ্ধান্ত লোৱাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি হাড়ৰ বিষত ভুগিব পাৰে। পঢ়া শুনাৰ বাবে বহিৰাজ্য ভ্ৰমণৰ লগত সংযোগ আছে। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ ঘৰত উপস্থিত হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোক প্ৰেমৰ সম্পৰ্কত সোমাই পৰাৰ প্ৰৱণতা থাকে। আপোনাৰ মতামতৰ ভুল ব্যাখ্যা হ'ব পাৰে। আজি আপুনি বহু দিন ধৰি ব্যৱসায়ত আবদ্ধ হৈ টকা পাব পাৰে। ভাইটিৰ লগত হোৱা বিবাদৰ সমাধান হ'ব পাৰে। আজিয়ে যিকোনো আইনী জটিলতাৰ পৰা আঁতৰি থাকক আপুনি।